নুমাল বুকু ৰুমাল কথা ৰঙা নাইটি পিন্ধিলে ৰেড হট চিলি হৈ উঠিবা Yes guys, Sunsilk jan etia অকল শ্যাম্পুয়ে হৈ থকা নাই এইটো অবিহনে জোৰণ নাধৰুৱা নহয় মানে 1950 চনৰ ভূমিকম্পয়ো ইমান হিলাব পৰা নাছিল যিমান আজি Sunsilk শ্যাম্পুয়ে হিলাই দিছে যদিহে আপোনাৰ গ্যাস হৈছে তেতিয়া হলে ইনো খাও 6 সেকেন্ডত গ্যাস খতম কিন্তু Sunsilkৰ কাৰণে 6 মিনিটত সম্পৰ্কই খতম মই কোৱা নাই কিছুমানে কৈছে মুন্নিও হিমান বদনাম হোৱা নাছিল যিমান Sunsilk শ্যাম্পু হল হয় আসলতে কথাটো কিন্তু নোহোৱা নহয় বা একেবাৰে বৰ ধুনীয়া কথা কৈ দিলে দেই আকৌ কিছুমানৰ মতে Sunsilk শ্যাম্পুৱে অকল চুলিয়ে নহয় সম্পৰ্কও চাফা কৰে ঘটনাটোৰ আৰম্ভণি হৈছিল কেইটামান হোৱাটছআপ মেছেজৰ স্ক্ৰীনশ্বটেৰে পাৱাৰ অফ Sunsilk শ্যাম্পু ই বিয়া ভাঙি দিব পাৰে Sunsilk শ্যাম্পু মই ইউজ নকৰো তোহাৰ বইনি ইউজ কৰে ও দাদা দেখো হয় নহয় মানে কিবা কব নেকি সম্পৰ্কত অংক নহয় সম্পৰ্কত Sunsilk শ্যাম্পু থাকে Sunsilk শ্যাম্পুৰ মানে ঘটনাটো একেবাৰে ইমান ওপৰলৈকে যাই পাইছে অৱশেষত মানে Sunsilk শ্যাম্পুৱে নিজেই আহি ক'ব লগা হৈছে এই মই Sunsilk শ্যাম্পু কৈছো হা ভাঙিলো নে বিয়া মোক তহঁতে ইনচাল কৰিছিলি নে 1 টকা বুলি ফেলে কুকুৰক গা ধুৱাইছিলি বাইক ধুৱাইছিলি আৰু যি কত কি সেইবিলাক ক'ৰবাত পৰি থাকে বুজি পাইছানে সেইবিলাক দুখ লাগিছিল এতিয়া জ্বলালো নে মই জ্বলালো এখন সংসাৰ জ্বলাই দিলো নে আৰু ভাই 1 টকা হ'ব পাৰে আমাৰ এটা ব্ৰেণ্ড আছিল বুজি পাইছানে Sunsilk সঁচাকে Sunsilke কিন্তু সকলোবোৰ একেবাৰে খেলি মেলি কৰি দিলে ৰেড কালাৰৰ নাইটি পিন্ধিলে ৰেড হট চিলি হৈ উঠিবা হাই সঁচাকে দাদা কিন্তু একেবাৰে বৰ ৰোমান্টিক আজি গলক লাগি খাম মই মদাহি আমাৰ দাদা কিন্তু কম মুদাহী নহয় হাই অকল ইমানেই নহয় কোনোবা এজনেতো পৰীক্ষাৰ কুৱেশ্যন পেপাৰেই কাটি দিলে আন্তঃজিলা ভিত্তিক 1.5 মহীয়া পৰীক্ষা 2022-23 বিষয় বিবাহ সময় 1 ঘণ্টা মুঠ নম্বৰ 20 চমু উত্তৰ দিয়া যিকোনো 5টা দৰাজনৰ নাম কি আছিল কইনাক দিয়া শ্যাম্পুটোৰ নাম কি আছিল কইনাই কিমান জোৰ কাপোৰ বিচাৰিছিল দৰা পক্ষই কইনা পক্ষৰ পৰা কি বিচাৰিছিল দৰাজন কি কামত নিয়োজিত আছিল দৰাজনৰ বয়স কিমান আছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা Sunsilk শ্যাম্পু কোনে ঘুহে মাৰে বইনে পেহে আইৰে দৰা ঘৰে কইনা ঘৰৰ কি কাটা খেদাইছে ঠেং হাত মাথা নাক কাণ আটাইকেইটা কইনাক ককায়েকে কিমান টকাৰ কাপোৰ দিছিল 10,000 23,000 23,500 22,000 দৰাই কইনাক কি দিব জ্ঞান নহল বুলি কাহিনীটোত উল্লেখ কৰিছে দুখন দলিল বগা শংখৰ খাৰু ছাগলী এটা মৰম কইনাই দৰাক কি বেছি খোৱা বুলি কৈছে খৰি মাটি নাম পানী উত্তৰ দিয়া কইনাই কিয় জোৰণৰ কথা ক'লে লাজ পাও বুলি কৈছিল বহলাই লিখা দৰা কইনাৰ কাহিনীটো সম্পূৰ্ণকৈ বুজাই লিখা সুন্দৰ একে যিজনে কুৱেশ্যন কেইটা কাটিছে মই কৈছো একেবাৰে সুন্দৰ আৰু কোনোবা মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী দিয়া থাকিলে চাই ল'ব ভালদৰে নহয় মানে কি ঠিক আহি যাব পাৰে তো গাইস আজিৰ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে তো মানে আমাৰ চেনেলটোত কিবা নটিফিকেশন প্ৰবলেম চলি আছে যাৰ কাৰণে নেকি মই ভিডিঅ' দি আছো কিন্তু আপোনালোকৰ তাত নটিফিকেশন নাযায় সো আপোনালোকে এটা কাম কৰক এবাৰ মানে চেনেলটো আনসাবস্ক্ৰাইব কৰি এগেইন চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক তাৰ পাছত আপোনালোকে ঘণ্টাটো কিন্তু এবাৰ ভালদৰে বজাই দিব মোৰ ভিডিঅ' দিয়াৰ লগে লগে পাই যাব
কিন্তু যিসকলে সানসিল্ক শ্যাম্পু ইউজ কৰে সেইসকলে এটা লাইক কৰি দিয়ক যিবোৰে সানসিল্ক শ্যাম্পুৰে অকল নিজৰ গাড়ীখন ধোৱে সেইবিলাকে এটা কমেণ্ট কৰি দিয়ক আৰু যিসকলে মানে সানসিল্ক শ্যাম্পু চুলিত ঘঁহে সেইসকলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিয়ক আৰু যিসকলে মানে সানসিল্ক শ্যাম্পু আজিলৈকে ইউজেই কৰা নাই ভাল কাম কৰিছে সঁচাকে কৈছো বহুত ভাল কাম কৰিছে ই মানে বিয়া ভাঙি দিব পাৰে আৰে মুকেশ তই কি কলি তোৰ জনী বহুত ভাল তাই কি খাৰেৰে মূৰ ধুৱে আয়ো দিমা